matric. আরো আউট আউট তোমার আউট শাবাশ হেল্ল' এভৰিৱান হাউ আৰ ইউ আপোনালোক কেনেকুৱা আছে আশা কৰিছোঁ ভালে আছে তো আজিৰ উপলক্ষে অহাকালিতো এই মানে খেলটো হৈ গৈছে আজিও খেল হ'ব আৰু আজি হ'ব টিম খেল তো আজিৰ উপলক্ষে চাই থাকক আপোনালোকক দেখাম আৰু কেনেকৈ খেল ধেমালি হয় আৰু আজি ফিল্ডত মানে ছোৱালীবিলাকৰ টিম খেলিব মানে বহুত কিবা কিবি খেল হ'ব তো আজিৰ উপলক্ষে চাই থাকক ইয়াতে ছিক্সৰ ল'ৰাবিলাক বেং জাপ দিব এতিয়া তো আপোনালোক চাই থাকক পজিশ্যন লৈ লৈছে ছোৱালীবিলাক পজিশ্যন লৈ লৈছে এনেকৈ নহয় আহি থাকক উঠি গেছে আৰু সেইটো কি খেলা সেইটো কি খেলা ৰুমাল চোৰ খেলা আৰু আমাৰ ইয়াতে পজিশ্যন লৈ আছে ৰুমাল চোৰ খেলা কি হ'ব চাওক গাইজ মই জীৱনৰ ফাৰ্ষ্ট এইটো শুনি আছোঁ ৰুমাল চোৰ খেলা হয় আৰু মানে চাওক গাইজ কিমান দীঘল চাৰ্কেল হৈছে চাৰ্কেলটো বহুত দীঘল হৈছে হাই কৰি দিয়া হাই কৰি দিয়া এইটো বহুত দীঘল চাৰ্কেল হৈছে চাওক গাইজ আৰু নিয়মটো কৈ দিব কিহৰ কাৰণে এইটো হৈ আছে মানে কেনেকৈ খেলিব লাগে এতিয়া সকলোৱে বহি গৈ আছে বহি যোৱা সকলো বহি গৈছে হাই কৰি দিয়া হাই কৰা গাইজ সকলক হাই কৰি দিয়া হাই কৰা কি জানি জায়গা দেখাবি না গাইজ বহুত ক্ষণ পিছত স্যার এইটো স্যার আৰু আউট ভাল খেলিছে ভাল হ্যাঁ চকলেট দে না এটা হবে না চকলেট দে দুজনে চক দাও হ্যাঁ দুজনে চক দাও দুজনে চক দাও 5 সেকেন্ড টাইম আর একটু এখন তোরা এরকম সোজা হয়ে যায় আমরা এইদিকে আৰু মোৰ ছাৰটো মানে নিয়মটো বুজাই দি আছে কেনেকৈ খেলিব লাগে ভিতরে ওই গোলটা ঠিকই মারা লাগবে
আৰু এইটো হৈছে গল, সেই গলৰ আমার গোলের মাৰিব লাগিব। ওই মাথার দাগটা মনে করি যে এইটা হ্যাঁ আমি এখন এটা মারবো কিন্তু ওয়াও বহুত বাহ বাম্পার এবার তুই কোন মারিস কাৰণটো হৈছে মই মানে খেলা জিতবৰ কাৰণে অহা নাই, মই খেলটো শিকিবৰ কাৰণে আহিছোঁ। হয় হয় খেল খেলা মানে প্ৰাইজ লৈ যোৱা এইটো খেল নহয়, খেলটো হৈছে শিকিব কাৰণ আৰু খেলটোৰ ভিতৰত কি আছে এইটো জানিবৰ কাৰণে খেলিবলৈ আহিছোঁ। হয় আমাৰ এইটো ধুবুৰী মিউনিচিপাল হাই স্কুলৰ পৰা এনুৱেল স্পৰ্টছ হৈ আছে, সেইকাৰণে মানে পাৰ্টিচিপেট কৰাটো খেলটো জিকিবৰ কাৰণে নহয়, খেলটো জিকিবৰ কাৰণে নহয়, মই শিকিবৰ কাৰণে আহিছোঁ। হ'ব আৰু হাইটাই দাম মামা ভালো করে চিংড়ি সরো লাগে পারা নাই ভালকৈ তো গাইস হ'ব আৰু জেভলিন তুলো এইটো জেভলিন তুলো মই এতিয়া ক্লাস 9 ৰ আৰু আমাৰ স্যার মারিব স্যার এটা মারো হাই হাই মারক স্যার মারো স্যার আর আমার স্যার এটা মারিল সব গাইস কত দূর যায় সব দূর যা নাই আৰু অলপমান ৰ'ব মই তুলি দিম আৰু এইটো এনেকৈ ধৰিব লাগে, এনেকৈ মাৰিব লাগে আৰু মই লৈ যাওঁ গাইস চাই থাকক। চাৰ্জত লাগিছে নেকি? হ'ব আৰু 100 মিটার বড় পার করছে। পরে হয়েছে কিছু তোমার আপনি হ্যাঁ খাম স্যার হয় স্যার ছোৱালীবিলাক আপোনালোকক হাই কৰি আছে গাইজ, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক এটা ফলো কৰি দিব আৰু ফেচবুকৰ পৰা দেখি আছে আজি আৰম্ভ কৰিছিলোঁ। আৰম্ভ হোৱাৰ পিছত এই 12টা বজাৰ অলপ আগতে আমাৰ খেল ধেমালি শেষ হ'ল। আকৌ কালি অন্তিম দিন 24 তাৰিখলৈকে আমাৰ খেলৰ কথা আছিল। অহাকালি আমি আমাৰ ইয়াত আৰু খুব ভাল খেল প্ৰদৰ্শনী হ'ব। আমাৰ ল'ৰা ছোৱালীবোৰ খেলিব, তেওঁলোকৰ উৎসাহ উদ্দীপনা বাঢ়িয়ে আছে। এই খেলবিলাক কালি কাবাডী আছে, কাগজ আছে, ধুনীয়া খেল হ'ব। এই খেলবোৰ
কালিও ৰাতিপুৱা আমাৰ ইয়াত জমজমাট হৈ থাকিব। এই 2 দিন ধৰি আমাৰ ইয়াত খেল ধেমালি খুব পূৰ্ণোদ্যমত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আমাক সহযোগিতা আগবঢ়াইছে। লগতে তেওঁলোকে খুব ধুনীয়া প্ৰদৰ্শনত দিছে। চবে যিসকল পাইছে এই প্ৰাইজ পাইছে বা যিসকলে পোৱা নাই তেওঁলোকেও মন বেয়া কৰা নাই, ভালেই আছে। গোটেই মিলি আমাৰ প্ৰগ্ৰাম সুচাৰুৰূপে সুন্দৰভাৱে চলি আছে। অহাকালিয়ে আমাৰ অন্তিম দিন। তাৰপিছত আকৌ যিহেতু মেট্ৰিক পৰীক্ষাৰ টেষ্ট আছে, এই টেষ্টৰ কাৰণে আমি এইটো বন্ধ ৰাখিম। অহা 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে আকৌ স্কুলৰ ইণ্টাৰ স্কুল ইনডোৰ গেমৰ স্কুলতে হ'ব। হোৱাৰ পিছত 12 তাৰিখত আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন। থ্যাংক ইউ।